সাবস্ক্ৰাইব কৰক আমি ভাই চেনেলটোৰ কাষত থকা বেল আইকনটো টিপি দিয়ক ধন্যবাদ খেমালি ভাল নাপাওঁ জান তুমি কিয় ইমান খং কৰিছা খং নকৰিম তোমাৰ আজিও ইমান দেৰি জান এয়া চোৱা মই তোমাৰ বাবে কি আনিছো এচোন মেটেকাৰ ফুল জান তোমাৰ বাবে মই আৰু এটা বস্তু আনিছো চকুটা মুজাচোন নোৱাৰো মই দিয়া বুলি কৈছো নহয় আচ্ছা বাবা ঠিক আছে দিছো বাৰু এয়া লোৱা এয়াচোন বিস্কুট বিস্কুট কোনোবাই প্ৰেমিকাক দিয়ে নেকি নহয় জান কোন উলি এডজাষ্ট কৰি লোৱা জান অকমান আগৰ পৰা ফুৰিব বলা দেহাতো চকুত থয়ে দুচকু আঙুলি ফাকত তোৰ আঙুলি মোৰ দেহাত খহাই দেহাতো চকুত থয়ে দুচকু আঙুলি ফাকত তোৰ আঙুলি মোৰ বস আপোনাৰ ভন্টি আমাৰ ঘৰৰ পিছফালৰ পাৰ্কত বহি লিলিমাই কৰি আছে কি কাৰ লগত নেজানো বস ক'ৰ ল'ৰা মই চিনি নাপাওঁ ওকে মই এতিয়া গৈ আছো তই তাতে থাক ঐ কালিয়া বল বস হোৱা দিও বস ইয়াক খতমে কৰি দিওঁ নেকি নাই 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 অলপ ধৈৰ্য ধৰ বস ইয়াৰ ইমান হাওক আপোনাৰ ভন্টিৰ লগত লাইন মাৰে বল তাক আজি দাদা তই কিয় মই হ'ব নালাগিছিল নেকি নহয় মানে নহয় চয় নাই এতিয়া বল
দাদা এক নামারি বিয়েরি দে দাদা এরি দে দাদা এক নামারি বিয়েরি দে দাদা এরি দে মার জিন্দা নেরি বিয়া যদিহে আপোনালোকৰ আমাৰ এই ভিডিঅ'টোত সঁহাৰি লাভ কৰোঁ তেনেহ'লে আমি ইয়াৰ 2 নম্বৰ খণ্ড উলিয়াম ধন্যবাদ